চোতাল গোটেই গছৰ পাতে ভৰি থাকে। এতিয়া ফাগুণ মাহ, ফাগুণৰ বতাহক পছোৱা বুলি কয়। পছোৱা বতাহত গছৰ পাত সৰে। গছৰ পাত সৰিলেও এটা কথাই বুজি পাওঁ যে গছৰ যেতিয়া পাতৰ ৰং সলনি হ'ব, পাত যেতিয়া পকিব, তেতিয়া সৰি পৰাটোৱে ধৰ্ম। গছৰ পাত সৰিলেও তাত নতুন আশা আছে, কাৰণ সেই পাতৰ ঠাইত আকৌ লঠঙা গছলৈ কুঁহিপাত আহিব, নতুন পাত ওলাব। নতুন পাতৰ নতুন আশাই আমাক কিমান উৎসাহিত কৰিব। মানুহৰ জীৱনটোত উৎসাহ, উৎপ্ৰেৰণা, উদ্দীপনা এইবিলাক লৈয়েতো চলি আছে। এইবোৰ নহ'লে ভাল লাগে জানো? কেতিয়াও ভাল নালাগে। এই উৎসাহ উদ্দীপনা পাবৰ কাৰণে আমি প্ৰকৃতিৰ সৰু সৰু কথাবিলাক আমি লক্ষ্য কৰিব লাগে। আমি লক্ষ্য কৰিলে বুজি পাওঁ যে ইয়াতো বহুত কথা সোমাই থাকে। লঠঙা গছ দেখিলেও আমি বুজি পাওঁ যে তালৈ কুঁহিপাত আহিব। তেনেকৈয়ে সৰা পাতবোৰ দেখিলেও আমি জানো যে আকৌ নতুন পাত আহিব। তেনেকৈ ভাল লাগে এই কথাবিলাক ভাবিলে। মানুহৰ জীৱনতো বহু কথা আছে। মানুহৰ যেতিয়া কিছু কথাত অৱনতি হয়, অৱনতি হ'লে আমি আশা কৰিব নোৱাৰোঁ যে সেইটো ভাল কাৰণে হৈছে বা, কিন্তু মানুহো তেনেকুৱা হ'লে ৰং সলালে, গছৰ পাত সৰা দি নিজৰ মুঠ সলালে মানুহৰ ওচৰত ভৰসা হেৰুৱাই পেলায়। এনেকৈ ভৰসা হেৰুৱাব নালাগে। ভৰসা হেৰুৱালে মানুহে পাহৰি যায় তেওঁলোকৰ পৰা কিবা ভাল আশা কৰিব পাৰিব বুলি। গতিকে জীৱনত বহু ধৰণে কথা আছে। জীৱন পৰিক্ৰমা বুলি ক'লে বিভিন্ন ধৰণৰ ভাল বেয়া মাজে চলি থাকে। এই চলি থকা সময়বিলাক সঁচাকৈ মানুহৰ জীৱনলৈ আহি থকা বহুত নতুন কথা বতৰা লৈ অনা একোটা সময়, যি সময়ক মানুহে সমৃদ্ধ কৰিব লাগে আৰু সজাই তুলিব লাগে। মানুহে মানুহৰ জীৱনলৈ অহা নতুন সময়বিলাকক পৰিপাটিকৈ সুন্দৰকৈ সজাই তুলি নতুনক আহ্বান জনাব পাৰে। আমাৰ জীৱনবিলাক জীয়াই থাকিবৰ কাৰণেহে আমাৰ জন্ম। আমি হাৰিবৰ কাৰণেও নহয়, হাৰিব নোৱাৰি। হাৰিবলৈ আমি জন্ম লোৱা নাই। আমি জন্ম লৈছোঁ জীৱনত জয়ী হ'বৰ কাৰণে। মানুহৰ জীৱনটোৱে জয়ী হ'বৰ কাৰণে। সুন্দৰকৈ সময়ক যদি আমি কটাব পাৰোঁ, কাম কাজবোৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনো সমৃদ্ধ হৈ পৰিব। আৰু এইবিলাকেই আমাক প্ৰেৰণা দিব, উৎসাহ দিব জীৱনত আগবাঢ়িবলৈ। এতিয়া এই সময়ছোৱা খৰাঙৰ দিন। ফাগুণ মাহ বুলি ক'লে খৰাঙৰ বতৰ। ফাগুণ মাহত মানুহৰ স্বাস্থ্যৰ কথাও বহুত আহে। মানুহৰ ছাল সুতুৰা সুতুৰি হয়, গাৰ ৰস কমি যায়। যিদৰে গছ গছনিও বহুত পানীৰ প্ৰয়োজন হয়, মানুহকো তেনেকৈ প্ৰয়োজন হয়। এই সময়ছোৱাত মানুহে খাবলগীয়া কিছুমান খাদ্যৰ ভিতৰত তিতা খাব লাগে। তিতাটো চব তিতাই হওক, নিমপাত হওক আৰু তিতা কেৰেলা হওক, ভেকুৰী হওক, যি হওক তিতা খাব লাগে। তাৰ উপৰি খাব লাগে ঔটেঙা। ঔটেঙা বৰ ভাল। ঔটেঙা স্বাস্থ্যৰ কাৰণে বহুত ভাল। এই দিনকেইটাত ঔটেঙা খাবলৈও ভাল হৈছে আৰু খাবও লাগে। তাৰ উপৰিও মানুহে খাবলগীয়া সেউজীয়া শাক পাচলিৰ কথাটো আছেই, আৰু পানীও যথেষ্ট পৰিমাণে খাই থাকিব লাগে। পিয়াহ নালাগিলেও সময়ত পানী খাবই লাগিব, তেতিয়াহে স্বাস্থ্য ভালে থাকিব। আমি জীৱনটো কটাবৰ কাৰণে, চলাবৰ কাৰণে, জীৱনত আগবাঢ়িবৰ কাৰণে বহুত কথা, সৰু সৰু কথা বিশ্লেষণ কৰি চাব লাগিব। প্ৰকৃতিলৈ চাব লাগিব। প্ৰকৃতি কিমান সুন্দৰকৈ নিজৰ সকলোখিনি ৰক্ষা কৰি আছে। পানী ওপৰত নাথাকিলেও তলৰ পৰা শুহি লৈ প্ৰকৃতিয়ে নিজকে জীয়াই ৰাখিছে। এইবিলাক সঁচাকৈ বৰ ভাল লাগে, আৰু এনে কথাবিলাক আমি মানিবও লাগে। গতিকে জীৱনক আমি এৰি দিব নোৱাৰোঁ, পাহৰিব নোৱাৰোঁ। সময়ক সমৃদ্ধ কৰি লৈ আমিও বাচি থাকিবলৈ অনেক প্ৰকাৰে চেষ্টা কৰিব লাগিব, তেতিয়াহে ভাল লাগিব।